হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভাল। আজি আপোনালোকৰ ওচৰলৈ অন্য এটি ভিডিঅ' লৈ আহিলোঁ। আমি ওলালোঁ এতিয়া কংকনলৈ বুলি ৰাতিপুৱাই ওলাইছোঁ। ব্ৰেকফাষ্ট কৰা নাইকিয়া, যিহেতু ব্ৰেকফাষ্ট কৰিলে দেৰি লাগি যাব পাৰে, গতিকে আমি ব্ৰেকফাষ্ট নকৰাকৈ ৰাতিপুৱাই ওলালোঁ। ৰাতিপুৱাই মানে একেবাৰে ৰাতিপুৱাও নহয়, প্ৰায় 6:30-7টা মানত ওলাইছোঁ আৰু ইয়াতেতো জানেই ছানৰাইজ দেৰিকৈ হয়, গতিকে 6:30 মানততো আন্ধাৰেই হৈ থাকে। এয়া 7টা বাজিছে, হ'লেও আপোনাৰ সূৰ্য দেখা নাই। অকণমান দূৰ গৈহে সূৰ্যটো দেখা পাইছোঁ, মানে এতিয়া দেখিব। এয়া চাওক, ইমান ভাল লাগিছে নহয়নে? ভিউটো ভাল লাগিছে। ছানৰাইজ হোৱাৰ এইখিনি মুহূৰ্ত এনেও ভাল লাগে চাবলৈ। কেমেৰাত যিমানখিনি দেখা পায় তাতছে ৰিয়েলত চাবলৈ বৰ ভাল লাগে, নহয় জানো? আৰু এয়া ধুনীয়া ৰাস্তা গৈ আমি আধা ৰাস্তা বেয়া ৰাস্তা মানে পালোগৈ। সেইখিনি ৰাস্তা বনাই আছিলে। সেইখিনি সময়ত ব্ৰেকফাষ্ট খাবলৈ টাইম হৈছিলে, যিহেতু 9টা বাজি গৈছিলে, গতিকে আমি এইখন ৰেষ্টুৰেণ্টত সোমালোঁ। ইয়াত ঢেৰ মানুহ, এওঁলোকো বহুত দূৰলৈ ফুৰিবলৈ যাব চাগৈ, গতিকে ইয়াতে ঢেৰ মানুহ। মানে আমি এইকাৰণে লাইটকৈ কিবা এটা খাওঁ বুলি চাহ আৰু পোহা এওঁ খাইছে আৰু মই উপমা ল'লোঁ লাইটকৈ ব্ৰেকফাষ্ট কৰি পেলাই যাওঁ বুলি। ইমান মানুহ দেখিছেনে গোটেই। তাৰপৰা আমি খাই মেলি ওলালোঁ তাৰপৰা। অৱশ্যে লগতে আমি ৰাতিপুৱা ব্ৰেড আৰু আলু ভাজি আৰু আণ্ডা বইল কৰি পেলাই লৈ লৈছিলোঁ, যাতে আমাৰ মানে ৰাস্তাত যদি ভোক চোক লাগে, যিহেতু দূৰবতীয়া ৰাস্তা, গতিকে আপোনাৰ ভোক চোক লাগিলে ৰেষ্টুৰেণ্ট নাথাকিবও পাৰে ওচৰত, তেতিয়া খাবলৈ হ'ব বুলি লৈ লৈছোঁ। আৰু আমি প্ৰায় তেনেকুৱাই কৰোঁ, বেছি দূৰ যদি যোৱা হয় গাড়ী লৈ পেলাই নিজৰ, তেতিয়া মানে খানাটো লৈ লওঁ এনেকৈ লাইটকৈ খাবৰ কাৰণে, যদি ভোক লাগে তেতিয়া খাবলৈ। আৰু এয়াও হৈছে পাহাৰ, মানে পাহাৰৰ ৰাস্তা নতুনকৈ বনাইছে নেকি। বৰ ধুনীয়া ৰাস্তাখিনি, নতুনেই লাগিছে। আৰু পুৰণা ৰাস্তাও আছিলে বোলে, সেইফালেদি আমি যোৱা নাই। এয়া আমি বহুত দূৰ গৈছোঁ, যিহেতু শ্বৰ্ট ক্লিপ লৈছোঁ, গতিকে ইমান ধৰিব পৰা নাইকিয়া, বহুত দূৰেই গৈ আছোঁ। গতিকে গৈ আমাৰ তেতিয়া অলপ সময় হৈয়ে গৈছিলে আৰু এয়া পাহাৰখিনিৰে চাইডে গৈ আছিলোঁ, আৰু ৰাস্তাবিলাকো ধুনীয়া। তো আকৌ আমি পাহাৰৰ কিনাৰতে অকণ ছাইড আছিলে, মানে তাতে আমি ৰখি পেলাই যোনটো ব্ৰেকফাষ্টৰ কাৰণে আমি পেক কৰি লৈ গৈছিলোঁ, সেয়া খাই ল'লোঁ দুটাই ৰখি পেলাই। তাৰপৰা আমি আকৌ ষ্টাৰ্ট দিলোঁ গাড়ী। আৰু এইখিনি ৰাস্তাও বৰ ধুনীয়া লাগিছে এনেকৈ চাই পেলাই নহয়। আৰু এয়া আমি গৈ ডেষ্টিনেশ্যন পাই গ'লোগৈ। আমাৰ যোনটো হোমষ্টে আছিলে, আমি হোমষ্টে লৈছিলোঁ 3 দিনৰ কাৰণে। এইখনেই হৈছে হোমষ্টে। ৰাতিলৈ আৰু ধুনীয়া লাগে, ৰাতি আপোনালোকক পিছত দেখুৱাম। আমি আহি পালোহি। এয়া চাওক, নাৰিকল গছ, আৰু তেতিয়া ৰ'দ দি আছিলে, তো ভাল লাগিছিলে মানে এই শ্বটটো লৈ থ'লোঁ সেইকাৰণে। আমি সেই চুকত আছোঁ ওপৰত, আৰু বাকীখিনিও চব বুকিঙে আছে, এটাকৈ আহি আছিলে। আমি গৈ পোৱাৰ আগতে আৰু এখন মানে এটা কাপল গৈ আছিলেগৈ, তাৰপিছত আৰু লাহে আহিছে আৰু পিছবেলালৈকে। এইটো হৈছে আমাৰ ৰুমটো। সেইজনী মই। এইফালে বেলকনি আছে, বেলকনিৰ দৰ্জাটো বন্ধ আছিলে, মই পিছত আপোনালোকক দেখুৱাম।
ইয়াৰ পৰাও ভিউটো ধুনীয়া আহে আমাৰ মানে হোমষ্টেৰ ছাইডতেই চি বিচ আছে শ্ৰীবৰ্ধন বুলি কয় এয়া বেলকনিৰ পৰা এইটো ভিউ আহে আৰু সেইয়া সন্মুখত যে দেখিছে ভালকৈ দেখিছে নাই জানো কেমেৰাত ইমান ধৰিব পৰা নাই চাগৈ কিন্তু ফ্ৰণ্টত মানে হেৰি আছে আপোনাৰ চি আছে তাৰপৰা আমি ফ্ৰেছ হ'লোঁ দুয়ো ফ্ৰেছ হৈ লৈ খোৱাৰ টাইম হ'ল আমাৰ লাঞ্চৰ টাইম হ'ল গতিকে আমি লাঞ্চ কৰিব গ'লোঁ যিহেতু হোমষ্টে হয় হোমষ্টেৰ তাতে অ'নাৰবিলাকতো নাথাকে কিন্তু তেওঁলোকে মানুহ ৰাখি থয় তেওঁলোকে চোৱা চিতা কৰে তেওঁলোকে তাতে খানা পিনাবিলাক চব তেওঁলোকে যোগাৰ কৰি দিয়ে তো আপোনালোকৰ যি খাবলৈ মানে কি আৰু একচুৱেলি তাতে তেওঁলোকৰে ডিছ চলিব কোংকণ যিহেতু কোংকণী খানাই হয় এয়া কোংকণী থালি তেওঁলোকৰ স্পেচিয়েলিটি আছে যিয়ে নবনাওক কিয় অকণমান হ'লেও নাৰিকল গুড়া দিয়ে আৰু এয়া হৈছে প্ৰন ফ্ৰাই আৰু আমি খাই লৈ পেলাই অকণমান টাইমৰ কাৰণে ছাদত গ'লোঁ যিহেতু ছাদৰ পৰা ধুনীয়াকৈ দেখা পায় এয়া চাইডে গোটেই নাৰিকল গছ ইমান ধুনীয়া লাগিছে নহয় সন্মুখত যে দেখিছে সেইটোৱে হৈছে সাগৰখন বৰ ধুনীয়া ন ভিউখিনি তাৰ পৰা আমি অকণমান টাইম ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি মেলি পিছবেলালে দুয়ো আকৌ ওলাই গ'লোঁ ইয়াতে কোংকণত ঢেৰ বিচেছ আছে বহুতখিনি বিচেছ আছে আৰু যোনখিনি নেকি আপোনাৰ গাঁৱলীয়া এলেকা মানে এনেকুৱা আৰু গাঁও জেগাখিনি ভিতৰি যাব লাগে আৰু এইটো এটা গেট পাইছোঁ আমি ৰাস্তাত বৰ ধুনীয়া লাগিছে এইবিলাকো গাঁৱেই হয় আৰু তাতে বহুতখিনি সুবিধাও আছে তেওঁলোকৰ স্কুল আছে আৰু কিবা আপোনালোকৰ মেডিকেলৰ কাৰণে কিবা কিবি আছে তেনেকুৱা দেখিছোঁ তো তাৰ মাজেৰে এনেকৈ যাব লাগে চি বিচবিলাক আছে আৰু এইখন যোনখন ছাইডৰ বিচ দেখিছে নহয় এইখনৰ নাম হৈছে আৰভি বিচ এইটো বহুত ফেমাছ বিচ হয় মানে ছাইডত ৰাস্তা আৰু এই বিচটো মানে ছাইডেদি নিয়ে গৈ আছে আপোনালোকে গাড়ীৰ ছাইডেদি দেখা পাব এইটো ইমান সৰু কিউট লাগিছে ন তাৰ পৰা আমি অকণমান টাইম ইয়াতে যাওঁ বুলি আহিলোঁ বালিখিনি অকণমান বাকীবিলাকতকৈ অকণমান চাফাই এইটো বিচৰ আৰু মানুহবিলাক অলপ কম আছে কাৰণে ভাল আৰু খেলিবলৈ বিচাৰিলে খেলিব পাৰে ইয়াতে মোৰ একচুৱেলি সেইকেইদিনত অকণমান কাহ টাইপ হৈ আছিলে মানে ডিঙিটো খৰখৰাই থাকে সেইকাৰণে ইমান বেছি খেলিব নোৱাৰিলোঁ মই কাপোৰ চাপোৰো মানে নিয়াৰ কথাই আছিলে এক্সট্ৰাকৈ লৈও গৈছিলোঁ চাগে কিন্তু মানে সেইটোৱে আৰু পানীত তেনেকৈ খেলিলে ধৰক পূৰা গোটেই গা চা তিয়াই মেলি তেতিয়া আৰু বেছি ঠাণ্ডা লাগিব বুলি এনেকেই আৰু খেলিলোঁ আৰু সাগৰৰ পানীত এনেকৈ খোজকাঢ়িবলৈতো ভাল লাগে কিন্তু আৰু এটা কথা তলত যে বালি থাকে ন এই যেতিয়া ঢৌটো আহে যেতিয়া ঢৌটো আকৌ গুচি যায় ন তেতিয়া বালিখিনি লৈ যায় মানে খোজকাঢ়িবলৈ এনেকুৱা আপুনি যেন বেলেঞ্চ নাইকিয়া হৈ পৰিয়ে যাব এনেকুৱা নিচিনা লাগে নহ'লেতো বহুতেই ভাল লাগে কিন্তু সেইটোৱে আৰু এনেকুৱা নিচিনা ফিল হয় যে আপুনি পৰিয়ে যাব নেকি খেলিবলৈ যে খুব মন আছিলে একদম পানীটোত একদম সোমাই মেলি কিন্তু কেতিয়াবা এনেকুৱাও হৈ যায় ন যে আপুনি বিচাৰিলেও মানে এটা বিচাৰিব আৰু নহয় সেইটো আৰু এইকেইটা মই পাইছোঁ চাওক বেলেগ ডিজাইনৰ তাৰ পৰা আমি অকণমান দূৰ আগুৱাই গ'লোঁ আৰু চাওক এইটো ভিউ ইমান ধুনীয়া ৰাস্তা আৰু ইয়াতে মানুহখিনিয়ে ফটো উঠি আছিলে ইয়াত চাগে ৰখি পেলাই ফটো উঠে গতিকে মই ক'লোঁ কি আমি ইয়াতো ৰখোঁ অকণমান ভিউটো এনজয় কৰোঁ গতিকে তেওঁ ৰখালে আৰু এয়া চাওক ছানছেট হ'বলৈ গৈ আছে অলপ সময়ৰ পিছতেই আৰু ইমান ধুনীয়া লাগিছে মানে চাই
মই সেইখিনি সময়ত মানে কি বুলি ক'ম, পাগলেই হৈ গৈছোঁ আৰু অলপ। কি ধুনীয়া ৰাস্তা, কি ধুনীয়া ভিউ, এই পাহাৰখিনি তাতে যোনবিলাক আছে মানে হেৰিবিলাক, এইখিনিও কালাৰ, ধেৰ মানুহ বাইকাৰ্ছটো আহেই ইয়াতে বহুতখিনি, আৰু ফেমিলিও আছে, ধেৰ ফেমিলি আছে। এইটো আমি এটা ফেমিলি পাই আহিলোঁ য'ত ফটো উঠিছিলোঁ। এতিয়া তাৰ পৰা ফটো ক্লিক কৰি আমি অলপ আগুৱাই গৈ আছোঁ, আৰু আগতো কিবা কিবি বিচ আছে, গতিকে তালৈকে গৈ আছোঁ। আৰু ৰাস্তাখিনি মানে মোৰ ভাল লাগিছিল কিবা এটা, সেইকাৰণে ভাবিলোঁ ইয়াতে এনেকৈ ৰিলছ এটা বনাওঁ, গতিকে এনেই শ্বটটো লৈছিলোঁ, সেইকাৰণে ইয়াতে লগাই লৈছোঁ। তাৰ পৰা অকণমান দূৰ আকৌ আগুৱাই গৈ আৰু এখন বিচ পালোঁ, সেইখনৰ নাম হৈছে পেবলছ বিচ। আৰু তাতে নাৰিকল পানী যিহেতু বেছি আছিলে, আৰু বিচৰ ছাইডত গ'লে এনেও পিয়াহ অকণমান লাগে, নাৰিকল পানী খাবলৈ মন গ'ল দুয়োৰে, গতিকে দুয়ো লৈ ল'লোঁ। মানুহজনে ক'লে কি এতিয়া ছানছেট হ'ব, যিহেতু ধুনীয়াকৈ ছানছেটটো বহি পেলাই চাম, আৰু গতিকে আমি দুয়ো একদম আৰামছে বহি লৈছোঁ। বহিবলৈ জেগা আছিলেই, তাতে আমি দুয়ো নাৰিকল পানী খাই একদম পূৰা ভিউ এনজয় কৰি আছোঁ। আৰু আমাৰ ফ্ৰণ্টত মানে 2টা নে 3টা কাপলছ আছিলে দেই, তেওঁলোকে একদম পূৰা ফটোশ্বুট কৰি আছে একদম। ছানছেট হৈ আছেতো, গতিকে ছানছেট হোৱাৰ মানে ভিউটো তেওঁলোকে চাগে কেপচাৰ কৰিব বিচাৰিছে। বহুত ধুনীয়াকৈ তেওঁলোকে মানে ফটো তুলি আছিলে সেইটো সময়ত। তাতে এটা ডাঙৰ ফেমিলিও গৈছে, আমাৰ ছাইডতে বহিছে, তেওঁলোকৰ চব নাতি চাতি, ককা আইতা মাক বাপেক চব গৈছে। ভাল লাগে ন এনেকৈ চাবলৈ। এনেকৈ চাওঁতে ছানছেট হৈয়ে গৈছেগৈ আৰু অলপ কৰি, মানে যেতিয়া হয় পটককৈ হৈ যায়, গমেই নাপায় কেতিয়া হৈ যায়। তাৰ পৰা আমি তাতে অকণমান সময় থাকিলোঁ, আৰু ডাইৰেক্ট আমাৰ হোমষ্টেলৈ গ'লোঁ। আৰু এয়া চাওক ৰাতিৰ ভিউ হোমষ্টেখনৰ, লাইটিং গোটেই দিয়া আছে নাৰিকল গছত, একদম বৰ ধুনীয়া লাগিছে চাই লৈ, নহয়নে? এয়া বাকী ফেমিলিবিলাকো আহিলে যে, তেওঁলোকৰ কিছুমানৰ সৰু সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকক এনেকৈ খেলাই আছে। তাৰ পৰা আমাৰ ডিনাৰ টাইম হৈ গ'ল, আৰু এয়াও আমাৰ ৰাতিলৈ আছিলে, এইটো কংকানী থালিয়ে হয়, আৰু মাছ অৰ্ডাৰ দিছিলোঁ, চি ফিছ। তাৰ পৰা তেওঁলোকৰ স্পেচিয়েল হাতেৰে বনোৱা মোদক তেওঁলোকে বনাই খুৱাইছে, তো তেওঁলোকে নিজে বনাই দিয়ে। এইটো হৈছে চি ফিছ হয়। তাৰ পৰা মোদকটো দেখাম আপোনালোকক, চাব। এইটো হৈছে মোদক, যোনটো নেকি গণেশ ভগৱানক যে দিয়ে, সেইটো ইয়াৰ ভিতৰত আপোনালোকৰ নাৰিকল ভাজি পেলাই সুমুৱাই দিয়া আছে। বহুত টেষ্টি বনাইছিলে, ভাল লাগিলে খাই।
এয়াই আছিল ভিডিঅ' আৰু বাকীখিনি আপোনালোকক পাৰ্ট 2ত দেখুৱাম এইটো পাৰ্ট 1 কৰিছোঁ যিহেতু দীঘলীয়া হৈ যাব গতিকে মই পাৰ্ট 1 আৰু পাৰ্ট 2ত ভগাইছোঁ গতিকে আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'খিনি চাই পেলাই মোক জনাব আৰু আপোনালোক যদি নতুনকৈ আহিছে মোৰ চেনেললৈ তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব নেক্সট ভিডিঅ'ত আকৌ লগ পাম টিল দেন বাই